তোমাৰ চৰণ সেৱাৰ গোবিন্দ নজানো একো পাই যিমতে সেৱাত ৰহিব কৰোণা কৰিতে হৰি জুৱাই ৰাম কৰিতে হৰি জুৱাই। নমো ভগৱতে বাসুদেৱায়। সকলো নিগম কল্পতৰু তাৰ ফল মহা ভাগৱত শুকমুখে আশী ভূমিত ভৈলা বিদিত ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰসয়মৃত ৰাম পৰম সন্তোষে পিয়ুক ৰসয়মৃত। হৰি শৰণম। হে ৰসত চতুৰ বাপসকল, আপোনাক সবে কৃষ্ণতে তনু মন অৰ্পণ কৰি ভাগৱত কথা শ্ৰৱণ কৰিবলৈ আজি এই পবিত্ৰ স্থানতে সমবেত হৈছেহি। এই পবিত্ৰ কীৰ্তন ঘৰৰ মজিয়াত আমি সকলোৱে আজি শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ দশম স্কন্ধৰ অধ্যায় শ্ৰৱণ কৰিম, কীৰ্তন কৰিম। সকলোকে ভক্তিভৰা অভিনন্দন আৰু সেৱা নিবেদন কৰা হ'ল কৃষ্ণ কথা শ্ৰৱণৰ কাৰণে। ইতিমধ্যে আমাৰ পূৰ্বৰ পাঠকী বাবজনাই কিছুদূৰ পাঠ কৰি আহিছে আৰু সেইখিনিৰ পৰাই আমি লৈছোঁ, আগবাঢ়িব খুজিছোঁ। হীৰা কৃষ্ণ নিগদতি সাধু শুনা যুধিষ্ঠিৰ যেনমতে উপজিল জৰাসন্ধ বীৰ হেৰা মনেক বিগ্ৰহ সিতু কৰিলে আমাক নবধিলো যিহেতু শুনিও কহো তাক বৃহদ্ৰথ নামে ৰাজা
মগধৰ পতি ও সৰ্বগুণে যুগুত আছিল মহামতী। মহাৰাজ যুধিষ্ঠিৰৰ সন্মুখত যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণ, দৈৱকী নন্দন দ্বাৰিকাধীশ ভগৱান কৃষ্ণই জৰাসন্ধৰ জন্ম সম্পৰ্কে বৰ্ণন কৰিছে। প্ৰভুসকল, কাৰোবাৰ জন্ম কৰ্ম বৰ্ণন কৰাটো, যিজনৰ জন্ম কৰ্ম বৰ্ণন কৰা হয় তেওঁৰ কাৰণে সৌভাগ্য। আমি আমাৰ সেব্য উপাস্য ভগৱানৰ জন্ম কৰ্ম আমি বৰ্ণন কৰোঁ, গুণ গাওঁ, কীৰ্তন কৰোঁ। কেনেকে ভগৱান পৃথিৱীলৈ আহিছিল, কি কি কৰ্ম ভগৱানে সাধন কৰিলে, বা আমি গুৰুসকলৰ জন্ম কৰ্ম কীৰ্তন কৰোঁ। আমাৰ পিতৃ মাতৃ শ্ৰদ্ধেয় ব্যক্তিসকলৰ জন্ম কৰ্ম আমি কীৰ্তন কৰোঁ। কিন্তু জৰাসন্ধৰ এনেকুৱা কি সৌভাগ্য যে স্বয়ং ভগৱানে তেওঁৰ জন্ম কৰ্ম আজি বৰ্ণন কৰিবলৈ আৰম্ভ কৰিছে। আৰু বহুত ডাঙৰ কথা, হয়নে বাৰু? স্বয়ং দ্বাৰিকাধীশ যোগেশ্বৰ ভগৱান শ্ৰীকৃষ্ণই স্বমুখে জৰাসন্ধৰ দৰে এগৰাকী দুৰাচাৰী, অত্যাচাৰী দানৱ এগৰাকী, তেওঁৰ জন্ম কৰ্ম ভগৱানে বৰ্ণন কৰিব। প্ৰভুসকল, ইয়াতে শব্দ এবাৰ ব্যৱহাৰ কৰিছে, অনেক বিগ্ৰহ। আচলতে এইটো বিগ্ৰহ নহয়, অনেক বিদ্ৰোহ। মানে এইবোৰ প্ৰিণ্টিং মিষ্টেক, বিগ্ৰহ হ'বই নোৱাৰে। অনেক বিদ্ৰোহ সিটো কৰিলে, মোক অনেক বিদ্ৰোহ কৰিছে তেওঁ, কিন্তু তথাপিও মই তেওঁক বধ কৰা নাই, মই মাৰা নাই। এইকাৰণে মই তেওঁক মৰা নাছিলো, এই কথা যুধিষ্ঠিৰৰ আগত আজি ভগৱানৰ কোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এনেকি ভগৱানৰ জ্যেষ্ঠ ভাতৃ শ্ৰী অনন্ত নিজে অৱতাৰ লৈছে বলৰাম ৰূপে, যাক আমি কৃষ্ণ পুৰুষৰ জ্যেষ্ঠ ভাতৃ বুলি জানো। মায়াৰ বলেৰে দৈৱকীৰ অষ্টমাহ গৰ্ভৰ পৰা তেওঁক আনি ৰোহিণীৰ গৰ্ভত প্ৰতিষ্ঠা কৰি কৃষ্ণতকে জ্যেষ্ঠ হিচাপে পৃথিৱীত তেওঁক জন্ম প্ৰদান কৰিলে ভগৱানৰ ইচ্ছাত। সেই বলৰামৰো মনত সন্দেহ হৈছিল যে বাৰে বাৰে জৰাসন্ধই ভগৱানক বিদ্ৰোহ কৰিবৰ কাৰণে সৈন্য সামন্ত লৈ সাজি কাচি আহে, আৰু সেই সৈন্য সামন্তসমূহক ভগৱান কৃষ্ণই বধ কৰে, আৰু কেৱল জৰাসন্ধক বধ নকৰি তাৰ পৰা পলাই গুচি আহে অন্তৰ্ধান। এবাৰ নহয়, দুবাৰ নহয়, কেইবাবাৰো বাৰে বাৰে এই পৰিঘটনা সংঘটিত হৈ থকাৰ কাৰণে বলৰামে ভগৱান কৃষ্ণক সুধিছিল যে, হে কৃষ্ণ, হে কানহাই, আমি বাৰে বাৰে ভীৰু কাপুৰুষৰ নিচিনা জৰাসন্ধক বধ নকৰি বাৰে বাৰে কিয় অন্তৰ্ধান হৈ পলাই পলাই গুচি আহোঁ? আৰু সেই দুৰাচাৰীটোৱে আকৌ আমাক প্ৰত্যাহ্বান জনায়, আকৌ আমি তেওঁক যুদ্ধ কৰিবলৈ যাওঁ, তো আকৌ তেওঁ আহে, তাতকে তেওঁক মাৰি পেলালেই হ'ল। আৰু তুমি যদি নোৱাৰা মোকে কোৱা, ময়ে মাৰো। ভগৱান কৃষ্ণই খুব মিচিকে হাঁহি মাৰে, দাদা, এই পৃথিৱীত যিমানবিলাক কাৰ্য সংঘটিত হয় সেইবিলাক তোমাৰ মোৰ চিন্তাৰ দ্বাৰা নহয়। এখন বিধি ৰচনা হৈছে, সেই বিধিৰ দ্বাৰা গোটেই বিশ্ব ব্ৰহ্মাণ্ড পৰিচালিত হৈ আছে। গতিকে বিধি অনুযায়ী জৰাসন্ধক বাৰে বাৰে আমি এৰি দিয়াটোৱে বিধিত নিৰ্ণীত হৈ আছে।
মানে ভগৱান কৃষ্ণৰ যি প্ৰসাদ কৃপা ভক্তসকলৰ প্ৰতি, সেই প্ৰসাদ ভগৱানে কোন ভক্তক কি মুহূৰ্তত কেনেকে কেতিয়া দিব লাগে সেই কথা তেওঁ নিৰ্ণয় কৰি ৰাখে। সেই কথাটোৰ অনুধাৱন কৰিব নোৱাৰি আমিবিলাকে আমাৰ মংগলৰ কাৰণে কৰিব লগা কামটোকো কেতিয়াবা আমি অমংগল বুলি দেখোঁ। মানুহ এজন কৰিবলৈ যাব ওলালে, দুৱাৰ দলিতে উজুতি খাই নখটো উফৰি গল, তেজ ওলালে, ৰৈ দিলে, যোৱাই নহল। হে ভগৱান, হা হে ভগৱান, মোকনো কি অমংগল দেখুৱালা। এইবোৰ যাত্ৰা কালে এইটো হল। হয়তো সেই অমংগলটো ইয়াতকেও বেছি অমংগল ৰূপে সংগঠিত হবলগীয়া আছিল, কিন্তু ভগৱানে আপোনাক সেইখিনিতে সমাপ্ত কৰি ঘৰতে সিদিনাখন ৰাখি থৈ দিলে, ওলাই যাব নালাগে, ইমানতে সমাপ্তি হ'ল। জৰাসন্ধৰ ভগৱানৰ প্ৰতি শত্ৰুতাৰ কাৰণটো এইটোৱেই যে তেওঁৰ জীয়ৰী কংসক বিয়া দিছিলে, গতিকে কংস তেওঁৰ জোঁৱাই হয়। আচাৰি জোঁৱায়েকক মাৰিলে কৃষ্ণই, সেই ক্ৰোধতে কৃষ্ণক তেওঁ শত্ৰু হিচাপে গণ্য কৰিলে। গতিকে জৰাসন্ধ প্ৰমুখ্যে কংস আদি এনেকুৱা অত্যাচাৰী দুৰাচাৰী সকলৰ প্ৰাদুৰ্ভাৱ, এনেকুৱা অসন্তজনৰ প্ৰাদুৰ্ভাৱ, আৰু এই অসন্তসকলৰ অসন্ত কাৰ্যৱলীৰ দ্বাৰা পৃথিৱীত যি দুষ্কৃতিকাৰীসকলৰ প্ৰাদুৰ্ভাৱ, দুষ্কৃতিকাৰীসকলে সন্তসকলক কৰা যি বিঘাত, সন্তসকলক বিঘাত কৰাৰ ফলত ধৰ্মৰ যি বিনাশ বা ধৰ্মৰ যি গ্লানি, এই সকলো কাৰ্যক মুখিমূৰ কৰিবৰ কাৰণেই যিহেতু ভগৱানৰ আবিৰ্ভাৱ। এতেকে সেই কাৰ্য কিমান নিখুঁত আৰু নিয়াৰিকে ভগৱানে কৰিব, সেই কথা ভগৱানে ইতিমধ্যে সম্পূৰ্ণ আঁচনি যুক্ত কৰি জগতলৈ আহিছে। সেইকাৰণে ভগৱানে এটা দিনো মানে ক্ষতি নকৰি, এটা দিনকো মানে অপব্যয় নকৰি, প্ৰতিটো দিন প্ৰতিটো মুহূৰ্ত ভূমি মাতৃৰ কল্যাণ, সন্তসকলৰ কল্যাণ, অধৰ্মৰ বিনাশ, দুষ্কৃতিকাৰীসকলৰ বিনাশ, ধৰ্মৰ পুনঃ প্ৰতিষ্ঠা, এই কাৰ্যৰ কাৰণে ভগৱানে অতিবাহিত কৰিছে। গতিকে বাৰে বাৰে জৰাসন্ধক যে মুকলি কৰি দি আছে, ইয়াৰ অৰ্থ এইটো নহয় যে জৰাসন্ধৰ প্ৰতি ভগৱান ভয়াৰ্ত বা জৰাসন্ধৰ দৰে এগৰাকী বীৰক ভগৱানে একো কৰিব নোৱাৰে, এনে কোনো কথা নাই। প্ৰথম কথা হৈছে কি যে পৃথিৱীৰ চুকে কোণে যিমানে দুষ্ট দৈত্যৰ প্ৰাদুৰ্ভাৱ হৈছে, তাৰ হিচাপ কাৰ হাতত আছে? কোনে ইমান বিচাৰি থাকিব ক'ত কিমান? আৰু তাতকৈ ডাঙৰ কথাটো হ'ল এইটোৱে যে যদি পৃথিৱীত এই সময়ত পৃথিৱীত যদি ভাল ব্যক্তিয়ে ৰাজত্ব কৰি থাকে প্ৰশাসনিকভাৱে, তেতিয়াহ'লে দুষ্টবিলাকে টোপাই বুৰ মৰা বুলি যে কয়, টোপাই বুৰ মৰাৰ নিচিনাকে থাকিব, কোনোমতে থাকিব, আৰু তেওঁলোকে নিজৰ কাৰ্যক জগতত উন্মুক্ত নকৰে। কিন্তু কোনোবা দুষ্টজনে যেতিয়া ৰাজত্ব কৰিব, দুৰাচাৰীজনে ৰাজত্ব কৰিব, তেতিয়া সেই গাঁতৰ পৰা ওলাই অহাৰ নিচিনাকে কীট পতংগবোৰ সিহঁতো তেতিয়া নিজে নিজে নিজৰ স্বভাৱত তেওঁলোক আহি সমাজত প্ৰদৰ্শিত হ'ব যে ময়ো আছো এজন এনেকুৱা, ময়ো তোমাৰ সহযোগী হওঁ। যিহেতু ভগৱান কৃষ্ণই কংসৰ দৰে দুৰাচাৰীক, কংসৰ দৰে অত্যাচাৰী ব্যক্তিক বধ কৰি থৈ দিলে, গতিকে সকলো অত্যাচাৰী দুৰাচাৰী ৰজা বা অত্যাচাৰী ব্যক্তিসকল অকমান তেওঁলোক নিজকে সংযমী হৈ থাকিলে। গতিকে তেওঁলোকক বিচাৰ কৰে কেনেকে, কোন দুষ্ট কোন সন্ত। এজন দুষ্ট ৰজা আৰু এজন সৎ ৰজা, ইয়াক নিৰ্বাচন কৰিবৰ কাৰণে, ইয়াক বিশ্লেষণ বিচাৰ কৰিবৰ কাৰণে জৰাসন্ধই উৎকৃষ্ট দায়িত্ব পালন কৰিছে। এইকাৰণে যে জৰাসন্ধই এখন ৰাজ্য দখল কৰে, দখল কৰি ৰজাজনক বন্দী কৰি আনি তেওঁৰ সন্মুখত থিয় কৰায়, আৰু থিয় কৰাই পেলাই সোধে যে তুমি ৰজা আছিলা এখন ৰাজ্যৰ,
আৰু এতিয়া মই ৰজা, তুমি মোৰ দাস বন্দী। কিন্তু তুমি আগৰ লিখিয়াকে তুমি ৰজা হৈ থাকিব পাৰিবা, তোমাক সকলো সা সুবিধা সুযোগ মই প্ৰদান কৰিম। চৰ্তাৱলী এইটোৱেই যে তুমি মোৰ ভৃত্য হিচাপে থাকিব লাগিব, মই যি কওঁ সেইটো কৰিব লাগিব, আৰু মোক তুমি ভগৱান হিচাপে মানিব লাগিব। পৃথিৱীত মোতকে আৰু শ্ৰেষ্ঠজন কোনো নাই এইবুলি মানিব লাগিব। যদি ৰজাজনে কয় যে হয় মহাৰাজ জৰাসন্ধ, তুমি সৰ্বে সৰ্ব পৃথিৱীত, তোমাকে মই ভগৱান বুলি মানিম, তোমাৰ বশ্যতা মই স্বীকাৰ কৰিম, তুমি যি কবা সেইমতে মই চলিম, এইবুলি যদি কয়, তেতিয়াহ'লে তেওঁক ৰাজ্যভাৰ উভতাই দিয়ে, তেওঁক কৰতলীয়া ৰজা হিচাপে ৰাখি তেওঁৰ লগত জৰাসন্ধই মিত্ৰতা কৰে। আৰু তাৰ মাজতে কিছুমান ৰজাই বীৰ দৰ্পে উচ্চ শিৰে জৰাসন্ধক কয় যে হে জৰাসন্ধ, তুমি কেতিয়াও ভগৱান হ'ব নোৱাৰা, ভগৱান এজন সৰ্বোপৰি আছে। তোমাৰ নিচিনা অত্যাচাৰী দুৰাচাৰীৰ বশ্যতা মোৰ জীৱনত মই স্বীকাৰ নকৰো। তুমি মোক বন্দী কৰিছা, তোমাৰ ওচৰত মই হাৰ মানিছো। ইয়াৰ অৰ্থ এইটো নহয় যে মই মোৰ নিজৰ অস্তিত্বৰ পৰা ফালৰি কাটি যাম, মই নীতিৰ পৰা মই ফালৰি কাটি যাম, মই কেতিয়াও নাযাওঁ। মোৰ মতে ঈশ্বৰ এজনা আছে, ন্যায় বোলা বস্তু জগতত আছে, ধৰ্ম বোলা বস্তু জগতত আছে। ভগৱানে এদিন ইয়াক পুনঃ প্ৰতিষ্ঠা কৰিব, তোমাৰ দৰে দুৰাচাৰীক ভগৱানে নিধন কৰিব। মই তোমাৰ বশ্যতা স্বীকাৰ নকৰো। এইবুলি যদি কোনোবা ৰজাই কয়, তেতিয়াহ'লে সেই ৰজাজনক তেওঁ কি কৰে, তেওঁৰ ৰাজ্যত থকা অন্ধকাৰ কাল কুঠৰিত দুৰ্বিষহ জীৱন কটাবৰ কাৰণে তেওঁক বন্দী কৰি ৰাখে। ইয়াৰ পৰা কি হয়, যেতিয়া তেওঁ ভগৱান কৃষ্ণক প্ৰত্যাহ্বান জনাবৰ কাৰণে যুদ্ধ কৰিবলৈ যায় দ্বাৰকালৈকে, তেতিয়া তেওঁক মিত্ৰতা কৰা হেজাৰ হেজাৰ দুষ্ট ৰজা, হেজাৰ হেজাৰ দুষ্ট সৈন্য, সেইবিলাকক লগত লৈ ভগৱানৰ লগত যুদ্ধ কৰিবলৈ আহে। আৰু ভগৱানৰ কামটো সহজ হৈ যায়। এই দুষ্টসকলক বিচাৰি বিচাৰি নিপাত কৰাতকে তুমি অগণিত যেন পুৰি মৰা জাখে, পতংগবিলাকে যেনেকে জুইত জাহাদি মৰিবলৈ যায়, ঠিক তদ্ৰূপ কৃষ্ণৰ নিচিনা প্ৰচণ্ড অগ্নিত জৰাসন্ধৰ নেতৃত্বত এই পতংগ সদৃশ অত্যাচাৰীবিলাকে জাহ দিবলৈহে যেন আহে, ভগৱানে তেওঁলোকক এক মূৰৰ পৰা নিধন কৰে। আৰু তেনেকুৱা অত্যাচাৰী দুৰাচাৰী পৃথিৱীত আৰু আছে নেকি, তাক অন্বেষণ কৰিবৰ কাৰণে, বিশ্লেষণ কৰিবৰ কাৰণে পুনঃ জৰাসন্ধক এৰি দিয়ে। সেইটোৱে তেওঁৰ কাম।